গোটেইজনীচোন একেবাৰে ফাগুন হৈ ওলাইছা। কিয় বেয়া লাগিছে নেকি মোক? বেয়া লাগিলে জানো ফাগুন বুলি কওঁ? ধুনীয়া লাগিছে মানে ন? ইমান ধুনীয়া লাগিছে যে একেবাৰে 24/7 চাই ৰ'ব পাৰিম। বেছি নহ'লনে বাৰু? একদম নাই হোৱা। বাৰু এটা কথা কোৱাচোন, কি? ৰঙা ভাল পোৱা? ফাগুন ভাল পোৱা মানুহ জানো ৰঙা বেয়া পাব পাৰে? ইমান প্ৰিয়নে ফাগুন? ফাগুন বিশেষ। ফুল ভাল পোৱা, গান ভাল পোৱা মানুহৰ বাবে ফাগুন আৱেগ, ফাগুন প্ৰিয়। পিছে মিষ্টাৰ, ফাগুন হৈ যদি মই উৰুৱাইনো কি কৰিবা? কাক উৰাবা? মোক? এয়া মোৰ মনটোক। তুমি কি ভাবা? যদি মোৰ মনটোক উৰাব খোজা তেন্তে কেনেকৈ উৰাবা সেয়াটো তুমিয়ে চুৰ কৰি থৈছা। আৰু যদি মোক উৰাব খোজা তেন্তে ফাগুন হ'ব নালাগে তুমি, কিয়নো মোক উৰাবলৈতো তোমাৰ পৰা প্ৰথমে মোক পৃথক কৰিব লাগিব, যিটো মই নিবিচাৰোঁ। তেতিয়া ভয় কৰা মোক।